acting stupid, 'cause all we had was us. If I close my eyes and think about us, I can see the person I know I should be. নমস্কাৰ, আজি বনাবলৈ লৈছোঁ বাটাৰ চিকেন আৰু বাটাৰ নান। হয়তো বহুতে খাই ভাল পায় নহয়নে? সেইবাবেই বনাবলৈ ল'লোঁ আৰু বহুতে বনাবও জানে। হ'লেও এদিন মোৰ নিচিনাকৈ বনাই খাই চাওক আৰু মোৰ একদম বিশ্বাস আছে কি আপোনালোকে খাই বহুত ভাল পাব, একদম ৰেষ্টুৰেণ্টৰ নিচিনা লাগিব। তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ। ৰেষ্টুৰেণ্টত বাটাৰ চিকেনত তন্দুৰী চিকেন পিচেছ ব্যৱহাৰ হয় আৰু সেইবাবে মই কি কৰিলোঁ, চিকেন পিচেছবোৰ অলপ ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ আৰু অলপ অলপ কাট দি লৈছোঁ। ইয়াতে মই অলপ নিমখ দিলোঁ, অকণমান নেমুৰ ৰস, আদা নহৰু পেষ্ট, অলপ মিঠাতেল, 3 চামুচমান মই ইয়াতে ডাঠ দৈ দিছোঁ। যদি দৈখিনি পাতলা হয় তেতিয়া অলপ কাপোৰত বান্ধি থ'লে এক্সেছ পানীখিনি আমাৰ গুচি যাব আৰু তাৰপিছত ব্যৱহাৰ কৰিলে ভাল হয়। অলপ কাশ্মীৰী লাল মিৰ্চ দিছোঁ, এইখিনি মই ভালকৈ সানি অলপ সময় মেৰিনেট কৰি থ'ম। আৰু এতিয়া মই বাটাৰ নানখিনিৰ কাৰণে আটাখিনি ৰেডি কৰোঁ। মই ইয়াতে লৈছোঁ 1 কাপ ময়দা, আধা কাপ আটা, আধা চামুচ বেকিং পাউডাৰ, 4/4 এভাগ বেকিং সোডা, অকণমান দৈ, প্ৰায় আধা কাপ। মই এতিয়া এইখিনি গাখীৰ দি মাৰিছোঁ, পানী দিও মাৰিব পৰা যায়, কিন্তু গাখীৰখিনি দিলে অকণমান বেছি ছফ্ট হয়। অকণমান বাটাৰ দি মই এইখিনি ভালকৈ মাৰি ল'ম। খুব আঠা আঠা হৈ থাকে, কিন্তু মাৰাৰ পিছত লাহে লাহে এইটো স্মুথ হৈ যাব। আৰু মই এইখিনি অলপ ৰেষ্ট দিম, কাৰণ ময়দাখিনি মাৰি থাকোঁতে গ্লুটেনটো খুব ষ্ট্ৰং হৈ যায় আৰু সেই যে আমি আকৌ বেলোঁ আকৌ যে শ্ৰিংক হৈ যায়, সেইটো বৰ খং উঠে নহয়। অলপ সময় থৈ দিলে এইটো প্ৰব্লেম নহয়, সেইকাৰণে মই এইখিনি অকণমান সেমেকা কাপোৰেদি ঢাকি অলপ ৰেষ্ট দিলোঁ। পেন এখন মই একদম গৰম কৰি লৈছোঁ, তাতে অকণমান তেল দি চিকেনখিনি প্ৰায় মই ইয়াতে 90% কুক কৰিম। এটা ছাইড যেতিয়া ভালকৈ ফ্ৰাই হৈ যাব তাৰপিছতহে উল্টাই পেলাই ইটো ছাইড মই ফ্ৰাই কৰিম, নহ'লে কি হয় চিকেনখিনি আমাৰ তলত লাগি লাগি ধৰিব। চিকেন পিচেছবোৰ এনেকৈ ছটে কৰোঁতে টাৱাখন আমাৰ একদম গৰম হৈ থাকিব লাগে, তেতিয়াহে সোনকালে আমাৰ হৈ যায় আৰু তেতিয়া আমাৰ চিকেনখিনি খুব জুচি হয়। নহ'লে টাইমো বেছি লাগে আৰু চিকেনবোৰ ড্ৰাই হৈ যায় খাবলৈ। আৰু এফালে চিকেন গ্ৰেভিৰ কাৰণে মই কেৰাহী এটাত অলপ পানী দি ল'লোঁ। তাতে দিছোঁ মই 2 খিলা তেজপাত, 4-5টা কাটি থোৱা বিলাহী, প্ৰায় 10-15টা কাজু, এটা ডাঙৰ ইলাইচি, 5টামান সৰু ইলাইচি, 2 টুকুৰা আদা, 5 ফুটামান নহৰু, 4-5টা লং, কেইটামান জালুক, 2টামান শুকান জলকীয়া, অকণমান নিমখ আৰু প্ৰায় 2টা মিডিয়াম চাইজৰ কাটি থোৱা পিঁয়াজ। এতিয়া মই গোটেইখিনি ভালকৈ সিজিব দিম, প্ৰায় 70%। আৰু তাৰপিছত মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত এটা পেষ্ট বনাই ল'ম। অলপ ঠাণ্ডা হৈ ল'ব দিম। আৰু এতিয়া গ্ৰেভিখিনি একদম ক্ৰিমি লাগিবৰ কাৰণে কি কৰিছোঁ জানেনে, এইখিনি মই ভালকৈ চাকি ল'ম। জাৰটো অলপ পানী দি ভালকৈ আজৰাই ল'ম আৰু এইখিনি মই ভালকৈ হেতা এখনৰ সহায়ত ভালকৈ চাকি ল'ম। ইয়াতে বিশেষ একো নাথাকে, 2টামান সেই মছলা থাকিব পাৰে আৰু তেতিয়া কি হ'ব, আমাৰ গ্ৰেভিখিনি এনেকৈ চাকি ল'লে খুব ভাল লাগিব খাই, খুব ছফ্ট লাগিব, ক্ৰিমি লাগিব। এতিয়া কেৰাহী এটাত 2 চামুচ মই ইয়াতে বাটাৰ দিছোঁ আৰু লগে লগে অকণমান তেলো দি দিম, তেতিয়া আমাৰ বাটাৰখিনি জ্বলি নাযায়। ইয়াতে মই 1 চামুচ কাশ্মীৰী লাল মিৰ্চ দিছোঁ কালাৰৰ কাৰণে, ঘৰতে পিচি থোৱা আধা চামুচ ধনিয়া গুড়া, আধা চামুচ জিৰা গুড়া আৰু অকণমান হালধি দি ভালকৈ ল' ফ্লেমত অকণমান পৰ ভাজি ল'ম। আৰু তাৰপিছত এইমাত্ৰ কৰি থোৱা গ্ৰেভিখিনি দি পেলাই অলপ উতলাই ল'ম। গ্ৰেভিখিনিক টেঙা জ্বলা সেই ফ্লেভাৰ গোটেইখিনি বেলেঞ্চ কৰিবৰ কাৰণে মই কি কৰিছোঁ জানেনে, আধা চামুচ মই ইয়াতে চেনিও দি দিছোঁ। ৰেষ্টুৰেণ্টত যিহেতু বাটাৰ চিকেনত বেছিভাগ চিকেন টিক্কা বা তন্দুৰী পিচেছবোৰেই ব্যৱহাৰ হয়, মই সেই ফ্লেভাৰটো আনিবৰ কাৰণে কি কৰিম জানেনে, 1 পিচ কয়লা মই ইয়াতে জ্বলাই ল'লোঁ আৰু অকণমান বাটাৰ গলাই পেলাই মই ইয়াৰ ওপৰত দি দিম, তেতিয়া ধোঁৱাখিনি বেছি ভালকৈ ওলাব। আৰু আইনা বাতি এটাৰ সহায়ত মই গোটেইখিনি ঢাকি দিলোঁ আৰু মই ইয়াতে প্ৰায় 3-4 মিনিটমান ৰখিম, তেতিয়া একদম ধুনীয়া এটা ফ্লেভাৰ আহি যাব আমাৰ চিকেনখিনিত। চিকেন পিচেছখিনি প্ৰায় 90% আমাৰ কুক হৈ আছে, বাকী 10%টো ইয়াতে দি পেলাই ভালকৈ কুক কৰি ল'ম। আৰু সেয়া আমাৰ চিকেনখিনি হৈয়ে গ'ল। আৰু লাষ্টত অকণমান ক্ৰীম দি দিম, অকণমান কচুৰি মেথি দিম আৰু অকণমান ধনিয়া দি দিম। আৰু সেয়া আমাৰ চিকেন বাটাৰ মছলা একদম ৰেডি হৈ গ'ল। কিন্তু ৰ'ব নাযাব দেই, আমাৰ বাটাৰ নানকেইটা আছে নহয় বনাবলৈ। সেয়া এতিয়া আমি পটাপটকৈ মই লম্বা লম্বাকৈ শ্বেপ দি ল'লোঁ, অলপ কালা জিৰা আৰু অকণমান মই ইয়াতে ধনিয়া দি ল'ম। এতিয়া ঘৰত যেহেতু আমাৰ তন্দুৰ নাই, আমি এতিয়া টাৱাতে বনাব লাগিব। এতিয়া টাৱাত এখন ভালকৈ আঠা খাই ধৰিবৰ কাৰণে মই কি কৰিম জানেনে, ইয়াৰ পিছফালে অকণমান মই পানী সানি ল'লোঁ আৰু একদম গৰম গৰম টাৱাত এখন মই দি দিম।
নাইবা আৰু এটা কাম কৰিব পাৰি টাৱাত অকমান নিমখৰ পানী ছটিয়াই ল'ব পাৰি তেতিয়া এখন আঠা খাই ধৰিব এতিয়া 3-4 মিনিট মান মই এনেকৈ তলটো হেকি লম আৰু টাৱাখন মই লাহেকৈ ঘূৰাই একদম চাৰিওফালে গেছৰ এখন ভালকে ওপৰ তলে হেকি লম আৰু এয়া একদম তন্দুৰী নান ৰেডি কি মজাকে আমাৰ হেকি গৈছে হয়নে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেতিয়ালে আজিলৈ আহিছো বাই থ্যাংক ইউ If I close my eyes and think about us, I can see the person I know I should be. 'Cause honestly, I don't have